हेलो एंड वेलकम बैक टू माय यूट्यूब चैनल। तो আমি আহিছো মধ্যপ্ৰদেশ আৰু আমাৰ 4 দিন আজি 3 দিন হ'ল মধ্যপ্ৰদেশত আহা। আজি হৈছে শুক্ৰবাৰ ফ্ৰাইডে আৰু এতিয়া আমি নামাজ পঢ়িবলৈ যাম জুম্মাৰ নামাজ। এই শুক্ৰবাৰৰ নামাজ আমাৰ এছিয়াৰ আটাইতকৈ ডাঙৰ মছজিদ তাজুল মছজিদ, সেই তাজুল মছজিদত যাম আমি আজি জুম্মাৰ নামাজ পঢ়িবলৈ। তো এতিয়া জুম্মাৰ নামাজ পঢ়িবলৈ গৈ আছো তাজুল মছজিদত আৰু এইটো হৈছে আমাৰ অসমৰ গামোচা লৈ তাৰপিছত গৈ আছো মছজিদত আজি। তো গৈ থাকো বলক। তো আহি পাই গ'লো তাজুল মছজিদ আৰু এইটো হৈছে তাজুল মছজিদ এছিয়াৰ আটাইতকৈ ডাঙৰ মছজিদ। তো এতিয়া আহি পাই গৈছোঁ ইয়াতে। এতিয়া নামাজ পঢ়িম আমি শুক্ৰবাৰৰ যি জুম্মাৰ নামাজ, সেই নামাজ পঢ়িম এতিয়া আমি। তো এতিয়া ভিতৰত সোমাই যাম। এইটো হৈছে তাজুল মছজিদ, এইটো চাব পাৰে এছিয়াৰ আটাইতকৈ ডাঙৰ মছজিদ। তো জুম্মা পঢ়ি আহি গ'লো, জুম্মা পঢ়া শেষ হৈ গ'ল। তো এতিয়া ওলাই আহি গ'ল আৰু জুম্মা পঢ়াৰ পিছত ইয়াতে বৰষুণ আহি গৈছিলে, চাব পাৰে পানী তলত ইয়াতে বৰষুণ হৈ গ'ল। তো এইটো হৈছে তাজুল মছজিদ মোৰ পিছপিনে আৰু ইয়াতে আমি আজি জুম্মাৰ নামাজ পঢ়িলোঁ ইয়াতে। আমাৰ বহুকেইটা আহিছিলে আমাৰ লগৰ ইয়াতে আজি নামাজ পঢ়িবলৈ। তো এতিয়া ৰুমত যাম আৰু। নামাজ পঢ়ি ওলাই আহি গ'লো। তো এতিয়া ৰুমত গৈ আছোঁ। এইটো আছিলে তাজুল মছজিদ মোৰ পিছপিনে, তো চাব পাৰে আপোনালোকে। এইটো হৈছে তাজুল মছজিদ এছিয়াৰ আটাইতকৈ ডাঙৰ মছজিদ। তো এতিয়া ইয়াৰে সন্মুখৰ সম্পূৰ্ণ দৃশ্য দেখুৱাই আছোঁ। তো এইটোৱে আছিলে তাজুল মছজিদৰ ভিডিঅ' আজি জুম্মাৰ নামাজ পঢ়িবলৈ অহা। তো এইটো ভিডিঅ' ইয়াতে শেষ কৰি আছোঁ। নেক্সট ভিডিঅ'ত লগ পাম।